Hey guys, welcome back to another video. নমস্কাৰ মই অভিষেক আৰু আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টো অলপ বেলেগ। মোৰ লগৰ দুজনমান বহুত দিনৰ পৰা আমাৰ ঘৰলৈ আহিম কৈ আছিলে। তো আজি ফাইনেলি অহা হৈছে। তেহেঁতি আহিছে আজি আমাৰ ঘৰলৈ। মায়ে মই ভাত বনাইছোঁ, বেলেগ বেলেগ বস্তু আৰু তাৰে মুভমেণ্ট কেইটামান কেপচাৰ কৰিব ট্ৰাই কৰিলোঁ। ভাল লগা কিছুমান মুহূৰ্ত আৰু সেয়াকে আপোনালোকৰ আগত আগবঢ়াইছোঁ। হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। এই ৰঙা ৰঙা পকা পকা বিলাহীটো দি দিয়া হওক। এয়া আলু, পিঁয়াজ, জলকীয়া যি লাগে চব কাটি লৈছোঁ। গেছটো জ্বলাই লোৱা হওক আৰু লাহেকৈ। দেন আমি ইয়াত অকণমান তেল এড কৰিম, অলপ বেছিকৈ এড কৰিম, মাংসটো বেছিকৈ আছে অলপ। তেলখিনি গৰম হোৱাৰ পিছত আদা, নহৰু, জলকীয়া যি আছে চব ভাজি লোৱা হওক এবাৰ ভালকৈ। নাও গেছটো অকণমান বঢ়াই দিওঁ। এতিয়া মাংসখিনি ভালকৈ সিজিব দিওঁ অলপ টাইম, দেন চাম কেনেকুৱা হৈছে টেষ্ট। এয়া ইহঁতি আহি পাই গ'লেই, বলক মানুহকেইটাক লৈ আহোঁগৈ। ৰ'দত আহিছে যোৰহাটৰ পৰা ইমান গৰমত। বহুত দিন লগ পোৱা নাই সিহঁতক, বহুত টাইম হৈ গ'ল। ভাল লাগিব আজি। আকৌ বোলে আৰু দুটা আহিব, নাহে নি? এয়া আহি পোৱাৰ পিছত ফাৰ্ষ্ট চাহৰ পৰ্ব। মায়ে এয়া চাহ বনাইছে আৰু লগত কিবা এইবিলাক মিঠাই আছে। ময়ো সিহঁতৰ লগতে অকণমান খাই লওঁ আৰু। তই ভাস্কৰ এইফালে এতিয়া আহি গ'ল ভাতৰ টাইম। এইটোৱে মেইন, ভাতেই মেইন। ভাত, মাছ, মাংস এইখিনিয়ে মেইন। মায়ে বনাইছে মাছৰ জোল, এয়া কোমোৰা আৰু গোল নেমু টেঙা দি বনাইছে। মোৰ পাৰ্চনেল ফেভাৰিট হয়, বহুত ভাল লাগে মোৰ খাই। আৰু এয়া হৈছে মই বনোৱা মাংস। নাজানো কেনেকুৱা হৈছে, সিহঁতক খাই সুধিলেহে গম পাম যে কেনেকুৱানো হৈছে। আজি মই খালি মাংসটোৱে বনাম, বাকী চব যিমান যি আছে চব মায়ে বনাইছে। মই মুৰ্গী খাই আহিছোঁ। ভাত, মাছৰ জোল, মাংস গাইছ, ভাত কেৰেলা ভাজি, দাইল। জলকীয়া ভাজি দিছ ইজ ভাত মাংস গাইছ। We are মাংস eating guys. We are মাংস eating guys. খাই দিয়া হওক নেকি? মই হাতখন ধুই আহোঁ এতিয়া পটককৈ। পায়স হেপেনিং গাইছ। হৈছে ক আকৌ মাংসটো কেনেকুৱা হৈছে ক? কিমান ভাল হৈছে? থেংক ইউ। পুলকে যে কি খাইছ? সেইটোতো মায়ে বনাইছে। এইটো এইটো মজা। ময়ো খাই লওঁ আৰু তেতিয়াহ'লে। কেনেকুৱা লাগিলে? মজা মজা। জুই নে? ভাল লাগিলে। পায়স গাইছ, বেষ্ট পায়স। আমি এতিয়া পায়স অলপ খাব লৈছোঁ। টুডে পায়স ইজ হেপেনিং গাইছ। মানদেও লোৱা নাই এই কোনো খাব পাৰিলা নেকি? ধেৰ বস্তু আছে যে। কেনেকৈ খাম, পেটত জেগা থাকিব লাগিব। ময়ো পায়স খাওঁ। নাইচ নাইচ। সকলোৰে ভাত পানী খাই হৈ গ'ল। এতিয়া মায়ে আমাৰ চবৰে মৰমৰ তামোলৰ বটাটো আগবঢ়াই দিছে। মই নাখাওঁ বাৰু, তথাপিওতো এৰাব নোৱাৰা বস্তু একেবাৰে। এতিয়া যাবৰ হ'ল, গধূলি হৈছে ইহঁতৰ। গোটেই দিনটোৰ পৰা লেকচাৰ চেকচাৰ মাৰি পূৰা উৎপাত চুৎপাত কৰি এতিয়া যাবৰ হৈ গ'ল আৰু। সিহঁতক বিদায়টোকে দি লওঁ। Today we are bye bye guys. মানুহকেইটা আকৌ বাই বাই। ভালকৈ যাবি। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।